পাৱে পুৰি হৰি কৰোঁ কাতুৰি প্ৰাণ ৰাখবি মোৰ বহুত কথাকে চিন্তা কৰি আহিছে, কিন্তু কোনো এক স্থিৰ সিদ্ধান্ত উপনীত হ'ব পৰা নাই। স্থিৰতাহীন এক সংঘাতৰ প্ৰতিক্ৰিয়া ক্ষুধা তৃষ্ণা নিদ্ৰা সকলোতে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰি আহিছে। কুলশ্ৰেষ্ঠ পিতামহ ভীষ্মদেৱে হৰসহ্য কৰিলে দখল, নিজৰ ভাই ককাৰ মাজত দুখ আচৰণ কৰি আমি জানো পাপ কৰা নাই? দাদা, যুদ্ধ ক্ষেত্ৰতে এনে অনৰ্থক চিন্তাৰ নাই প্ৰয়োজন। ভাবি চোৱা দাদা, অহংকাৰী অভিমানী দুৰ্যোধনে শৈশৱৰে পৰা আমাৰ প্ৰতি কৰিলে কত অন্যায় আচৰণ, কত মন্ত্ৰণাকাৰী সকলোৰে সমে মিলি অন্যায় শাস্ত্ৰে চলি আমার ন্যায্য দাবিকে করে অস্বীকার আহ্বানে কুরুক্ষেত্র নন। আর দাদা দগ্ধ বৈশ্য
হুকুমার আর এখন লাল প্রাণাধিক অভিমন্যক মোর নিখন্দ নিম্নভাবে আত্মরক্ষে হত্যা করিলে তুমি যুদ্ধ ক্ষেত্রতে ব্যাকুলিত হইছা ন্যায় অন্যায় পাপ পুণ্যর বিচার করি নহয়তো চিন্তাৰ কাৰণ সুখে দুখে সকলোতে আছে ভগৱান বড় দাদা অনর্থক চিন্তার নেদেখো কারণ কালকে আমি খন্তেক করব বিশ্বাস বলা ভাই হল নাই আৰু আলস্যৰ বিষয় বলা হক যদি যাওঁ বিশ্বাসৰ ক্ষেত্ৰত বড় দাদা